নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথম ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজি আমি বিহুৰ লাষ্ট প্ৰেক্টিচ চলি আছে, আপোনালোক সকলোকে চিনাকি কৰাই দি আছোঁ, চাই থাকক। এইজনী আমাৰ চুনু, হাই কৰি দি এইজনী আমাৰ কুকুৰ হাই কৰি দি আজি গৰু বিহুৰ দিনাখনি আমাৰ অসমীয়া পৰম্পৰা অনুযায়ী আমাৰ ৰাতিপুৱাই উঠি দেহা মা ভাইটিসকলে মিলি মালা বনাই আছে গৰুৰ কাৰণে। আৰু আজি নদীত গা ধুৱাবলৈ লৈ যায় আৰু এই মালাডালত আছে বেঙেনা, পানীলাও, হালধি এনেকৈ সকলোৱে লৈ আহে আৰু নদীত গৈ সাল সলনি কৰি দিয়া হয়। আমাৰ ইয়াতে সকলো ঠাইৰ বেলেগ বেলেগ নিয়ম হয়, আমাৰ ইয়াতে এনেকুৱা। আজি হৈছে গৰু বিহু, সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। আমাৰ ঘৰত গৰু বহুত আছে, তেনে দেখাই দিয়া এই এটা গৰু তেনে আমাৰ মাইক ফিট কৰি আছে গাইস। এইটো দিছা যে আহি যাব আৰু এয়া হৈছে ৰাতিপুৱাৰ জলপান। আজি ভিডিঅ'টো এইখিনি আছিল আৰু নতুন ভিডিঅ' আহি থাকিব, চাই থাকিব সকলোৱে। ধন্যবাদ।